নমস্কাৰ বন্ধুসকল, মই সংগীতাই আপোনালোক সকলোলৈ মোৰ চেনেল এছ গ্ৰীনাৰীলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক এনেকুৱা এবিধ ফাৰ্টিলাইজাৰৰ কথা ক'ম যিবিধ সম্পূৰ্ণৰূপে অৰ্গেনিক হয় আৰু আমাৰ প্লেণ্টবোৰৰ বাবে বহুত উপকাৰী। যদি আপোনালোকে এইবিধ সাৰ কিনিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা কিনিব পাৰিব। আহক তেনেহ'লে আজি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজি ক'বলৈ ওলোৱা ফাৰ্টিলাইজাৰবিধৰ নামটো হ'ল চিউইড ফাৰ্টিলাইজাৰ। এইবিধ সম্পূৰ্ণৰূপে অৰ্গেনিক হয়। যদি আপোনালোকৰ ভেজিটেবল গাৰ্ডেন আছে তেনেহ'লে তাত ইউজ কৰিব পাৰে। লতাজাতীয় প্লেণ্ট আৰু ফুল গছ এইবোৰতো ইউজ কৰিব পাৰে। ভেজিটেবল প্লেণ্টছ আৰু যিবোৰ ফুল গছ আছে সেইবোৰত যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে ইয়াৰ যিটো ফল আৰু ফুলৰ পৰিমাণ আছে সেইটো বাঢ়ি যায়। চিউইড ফাৰ্টিলাইজাৰ আপোনালোকে ডাইৰেক্ট ইউজ কৰিব নোৱাৰিব, ইয়াক পানীৰ লগত মিক্স কৰি দিব লাগিব। মই আজি দেখাম আপোনালোকক কেনেকৈ ইউজ কৰিব লাগে। তাৰ কাৰণে মই লৈছোঁ 1 লিটাৰ পানী আৰু তাত আমি ফাৰ্টিলাইজাৰ ইউজ কৰিম মাত্ৰ 1 ml, মানে 1 লিটাৰ পানীত 1 ml ফাৰ্টিলাইজাৰ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই প্ৰতিজোপা গছতে 100 ml বা 150 mlকৈ দি যাম। মনত ৰাখিব যে এজোপা গছত 150 mlতকৈ বেছি এই ফাৰ্টিলাইজাৰ ইউজ নকৰিব। বন্ধুসকল, ভিডিঅ'টি যদি চাই ভাল লাগিলে লাইক কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।